ব্ৰাজিলত এদিনাখন বহুত জোৰকৈ বৰষুণ দি আছিল। সেইকাৰণে ৰাস্তাত অনাই বনাই ঘূৰি ফুৰা কুকুৰ এটাই বৰষুণৰ পৰা বাচিবলৈ হিউণ্ডাই শ্ব'ৰুম এটাৰ বাহিৰত আহি ৰৈছিলহি। সেই শ্ব'ৰুমটোৰ মেনেজাৰজনে যেতিয়া কুকুৰটোক দেখিছিল, তেওঁ তাক কিবা অলপ খাবলৈ দিছিলে। লাহে লাহে সেই কুকুৰটো সদায় সেই শ্ব'ৰুমটোলৈ আহিবলৈ ধৰিলে আৰু মেনেজাৰজনে কুকুৰটোক সদায় অলপ কিবা কিবি খাবলৈ দিয়া হ'ল। মেনেজাৰজন আৰু কুকুৰটোৰ মাজত এক বন্ধুত্ব গঢ়ি উঠিবলৈ ধৰিলে। সেই শ্ব'ৰুমটোৰ বাকী সদস্যসকলেও কুকুৰটোক ভাল পাবলৈ ধৰিলে। আনকি কুকুৰটোক সেই শ্ব'ৰুমটোৰ সকলোৱে একেবাৰে তেওঁলোকৰ লগত ৰাখি থোৱাৰ সিদ্ধান্ত ল'লে আৰু সেই কুকুৰটোক শ্ব'ৰুমটোৰ এজন কৰ্মচাৰী বনাই দিলে আৰু এখন আইডেণ্টি কাৰ্ডো দিলে। এতিয়া এই কুকুৰটোৱে শ্ব'ৰুমটোলৈ অহা গ্ৰাহকসকলক অভিনন্দন জনায়। আনকি এই কুকুৰটোক দায়িত্বশীল কৰ্মচাৰী হিচাপে এবাৰ বাৰ্ষিক পুৰস্কাৰো দিয়া হয়। এই কুকুৰটোৰ নাম টাকছন প্ৰাইম, যাৰ ইনষ্টাগ্ৰামত এটা একাউণ্টো আছে য'ত 1,74,000 ফলোৱাৰ্ছ আছে। টাকছন প্ৰাইমৰ এই কাহিনীটো কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।